মৰ্নিং এভৰিৱান মই চুনচুন কোঁৱৰ মোৰ অনিয়তি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক মই নিশ্চয় কৈছিলোঁ যে ৰাস্তা বনাই আছে এতিয়া মানে সেই দিলীপ দোকানমান পালেহি আৰু এইফালে জেচেপিয়া পূৰা মিলাই আছে। আমাৰ ইয়াতো মাটি পেলোৱালে গোটেই ওলাব নোৱাৰি, গোটেই মাটিয়ে বেছি আৰু সৌফালেও মিলাই আছে। মই আপোনালোকক এবাৰ দেখাব খোজোঁ। ৰাস্তা বনাই আছে। रास्ता बनाया से अंकल, ये इसको क्या बोलते हैं? ये सेल्फी এইখিনি টানি দিলেই দীঘল হৈ যায়। এতিয়া হেৰি ঢলাৰ পিছত এতিয়া মই মৰিছে ধুনীয়া দৰে। আগৰ ৰাস্তাটো হেৰি কৰি আছে মানে কালি কোনে বাইক চলাই দিলে আকৌ হেৰি কৰিলে ৰাস্তা বনাই কালি এডোখৰ ৰাস্তা বনাইছিলে আৰু কোনে জানো ৰাতি গোটেই হেৰি বাইক উঠাই দিলে আৰু আজি ভাল কৰিলে কেনেকুৱা হৈ গ'ল আৰু তাত কাম কৰি আছে। এইফালে জেংচেং আৰু এইফালে হেৰি বাৰডাল আৰু এয়া আমাৰ বহাগী বাই মহৈ এয়া এতিয়া মেচিনটোৱে ঢালি আছে, মানে ঢালাই গুড মৰ্নিং গাইজ, আজি নেক্সট ডে আৰু এতিয়া পকা কৰা ৰাস্তাটোতে ঘূৰি ফুৰিছোঁ। আৰু আপোনালোকক কালি মানে ডাং বান্ধিছিলে গধূলি সময়ত আৰু আন্ধাৰ হৈ গৈছিলে, এখন দেখাব নোৱাৰিলোঁ আৰু এতিয়াই দেখাই দিম। মাজে মাজে ডাং বান্ধিছিলে কালি, মানে চাইকেল উঠি দিলে পকাত, সেইকাৰণে আকৌ এতিয়া ডাং মানে কিনাই কিনাই উঠিব নোৱাৰা ৰছী চচি বান্ধিছে। আপোনালোকক এবাৰ দেখাব খোজোঁ দৰে বান্ধিছে। সৰুটো চাই সেইফালেতো এনেকৈ বান্ধি দিয়া নাছিলে, আমাৰ এইফালেহে মানে পূৰা চিকিউৰিটি পুলিচ থানা গতে জেল গতে সেইফালে পূৰা ৰছী বান্ধিছে। আম পাপাইও সেইফালে বান্ধি আছে। আম পাপাই এনেদৰে দি দিছে, মানে এতিয়া টকটাকৈ এৰাই দিলে না মানুহ বাইক চাই উঠাই দিয়ে আৰু পকা হ'ল। কিন্তু বৰষুণ দি আছে, কালি দবা পিটা বৰষুণ দিলে আৰু সেইকাৰণে ভালকৈ শুকোৱা নাই, অকল ওপৰটোহে শুকান হৈ আছে। এনেকৈ দি থৈ দিছে, উঠিব নোৱাৰিব। যদি ভিডিঅ'টি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। বাই গাইজ।